So welcome to the channel. তো আমি এখন ভিডিওত কিছুমান মেথছৰ কোশ্চেনৰ আলোচনা কৰিম। তো তোমালোকে ভিডিওটো সম্পূৰ্ণলৈকে চাবা, গোটেইকেইটা কোশ্চেন এটা এটাকৈ লাহে আলোচনা কৰা হ'ব। তো আশা কৰিছোঁ তোমালোকৰ কোশ্চেনকেইটা চাই ভাল লাগিব। এইটো কম্পিটিটিভ এক্সামৰ কাৰণে কোশ্চেনকেইটা দিয়া হৈছে। তো কম্পিটিটিভ এক্সামৰ কাৰণে যদি তৈয়াৰী কৰি আছা তেনেহ'লে মেথছৰ এইকেইটা কোশ্চেন ইম্পৰ্টেণ্ট হ'ব। তো ইয়াতে প্ৰফিট লছ ডিছকাউণ্ট সেইবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব এইখন ভিডিওত। তো আমি ভিডিওটো আৰম্ভ কৰোঁ। তো এইখিনিতে এটা কোশ্চেন আমাক দিয়া হৈছে। তো কোশ্চেনটো চাই লওঁ। তো ফাৰ্ষ্টৰ কোশ্চেনটো কি দিয়া হ'ল তো এইখিনি আমি চাই লওঁ। তো কোশ্চেনটো হৈছে এটা কলম 10 টকাত কিনি 10% লোকচানত বিক্ৰী কৰা হ'ল। মানে এটা কলম কি কৰিলে 10 টকা দি কিনিছে, ঠিক আছে। 10 টকাত কিনাৰ পিছত কি কৰিছে, ই আকৌ 10% লছত 10 টকাত লছত ই বিক্ৰী কৰিছে। 10 টকা লছত ই বিক্ৰী কৰিলে। এতিয়া বিক্ৰী দাম কিমান হ'ব সেইখিনি উলিয়াব লাগে। তো বিক্ৰী দামটো আমি কেনেকৈ উলিয়াম চোৱা। এইটো কোশ্চেন কৰাৰ কাৰণে তোমাৰ ধৰি ল'ব লাগিব যে বস্তুটো তুমি 100 টকাত কিনিছা, ঠিক আছে। তো 100টো আমি লৈ কাউণ্ট কৰি ল'ম। তো 100 টকাত কিনাৰ পিছত বস্তুটো যদি আমি 10% লাভত বিক্ৰী কৰোঁ, 10% লাভত মানে 100 টকাত 10 টকা লাভ, তেতিয়াহ'লে 110 টকাত আমি বস্তুটো বিক্ৰী কৰিব লাগিব। এতিয়া 1 টকাত যদি আমি কিনো বস্তুটো, তেতিয়াহ'লে ই কিমান টকাত বিক্ৰী কৰিম আমি 110/100 ৰুপিছত বিক্ৰী কৰিব লাগিব, হয়নে নাই। এতিয়া কথাটো হ'ল 10 টকাত যদি বস্তুটো আমি কিনো, এতিয়া লাভটো হৈ আছে এইটো 10 টকা লোকচানত কৈছিল ন। তো যদি লোকচানত কৈছে, এতিয়া চোৱা আমি এইটো লাভৰখিনি উলিয়াই আছোঁ। দুটা কোশ্চেনৰ লগত এটা কোশ্চেন মিলাই যাম, হয় ন। এতিয়া কথাটো হ'ল তোমাৰ যদি 10 টকা লাভ হয়, ইয়াতে লাভ বুলি কোৱা হৈছে ন। যদি লাভ হয় তেতিয়াহ'লে এনেকুৱা হ'ব। তো আমি 10 টকা লাভত বিক্ৰী কৰি আছোঁ, মানে 10 টকাৰ বস্তু এটা, তেতিয়াহ'লে 110/100 ইনটু কি হ'ব লাগে 10 কৰি দিলে হৈ যাব। এতিয়া 0 এটা কেঞ্চেল কৰিলে, আকৌ 0 এটা কেঞ্চেল কৰিলে, আমি এনচাৰ কিমান পাই যাম 11 টকা, ঠিক আছে। তো এনচাৰটো আমাৰ 11 টকা ইয়াতে আহি যাব। তো 11 টকা আমি পাই যাম, হয় ন। তো এইটো কোশ্চেন তোমাৰ কিহৰ কাৰণে আহিছে, লাভৰ কাৰণে আহিছে। আমাক কোৱা হৈছে লোকচান, হয় ন। তো ইয়াতে আমাৰ লোকচান দিয়া আছিল। তো লোকচানৰ কাৰণে কেনেকৈ কৰিম, এতিয়া যদি লাভ কল হয় তেতিয়াহ'লে এনচাৰটো আমি 11 বুলি দি দিলোঁ হয়। এতিয়া কৰিব লাগিব আমাৰ লছৰ কাৰণে। তো লছৰ কাৰণে কৰিবলৈ হ'লে আমি কেনেকৈ কৰিম চোৱা। লছৰ কাৰণে যদি আমি কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ বেছি একো চেঞ্জ কৰিব নালাগে, আমি কেৱল এইখিনি চেঞ্জ কৰি যাম। 10% আমাৰ লছ হৈ আছে, হয় ন। তো 10% লছ হ'লে এইটো লছৰ 10% লছ হৈ আছে, ডেট মিনছ আমি বস্তুটো 90 টকাত বিক্ৰী কৰিব লাগিব। মানে 100 টকাত 10 টকা লছ হ'ল, মানে 90 টকাত বিক্ৰী কৰিম আমি। তো 1 টকাত হ'লে 90/100, হয় ন। তো 90/100, এতিয়া 10 টকাৰ বস্তু এটা কি কৰিব লাগিব, এইখিনিৰ লগত মাল্টিপ্লাই কৰি দিয়া 90টো, হয় ন। তো এতিয়া 100 to 10 এটা মাল্টিপ্লাই কৰি দিম আমি ইয়াতে। এতিয়া 0 কেঞ্চেল, 0 কেঞ্চেল, 1ৰ 9 গুণ কিমান হ'ব 9। তো 9 টকা আমি ইয়াৰ পৰা পালোঁ, হয় ন। তো 9 টকা এইটো কি হৈ গ'ল, লোকচানৰ ক্ষেত্ৰত হৈ গ'ল। তো এতিয়া লাভ আৰু লোকচানৰ ক্ষেত্ৰত কেনেকৈ উলিয়াব পাৰি আমি, সেইটো তোমালোকে গম পালা। লোকচানৰ ক্ষেত্ৰত এইটো আমি লিখিব লাগিব, হয় ন। তো এইটো লোকচানৰ ক্ষেত্ৰত আমি 9 টকা এনচাৰটো পালোঁ। তো এইটো কোশ্চেনৰ কাৰণে একচুৱেল কাৰেক্ট এনচাৰটো কোনটো হ'ল, একচুৱেল কাৰেক্ট এনচাৰটো এইখন 9। তো 9 ইজ আৱাৰ কাৰেক্ট এনচাৰ। তো আশা কৰিছোঁ কোশ্চেনটো তোমালোকে বুজি পাইছা। তো নেক্সট কোশ্চেনটো চাওঁ আমি। তো নেক্সট কোশ্চেন কি দি আছে এইখন চোৱা। এজন মানুহে টেবুল এটা 900 টকাত কিনিছে। এজন মানুহে টেবুল এটা 900 টকাত কিনিছে, আৰু কিনাৰ পিছত কি কৰিলে, ই 1200 টকাত বিক্ৰী কৰিছে। আৰু 1200 টকাত বিক্ৰী কৰাৰ পিছত ইয়াৰ লাভৰ শতাংশ উলিয়াব দিছে, লাভৰ শতাংশ। তো এইটো JNB 2003ত আহিছিলে। তো ইম্পৰ্টেণ্ট কোশ্চেন। তো এতিয়া চোৱা, আমাৰ লাভৰ শতাংশ ওলোৱাৰ আগত আমি লাভটো উলিয়াই ল'ব লাগিব। লাভ ইকুৱেল টু কি আছিল, লাভ ইকুৱেল টু আছিল তোমাৰ চেল প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ, মানে বেচা দাম বিয়োগ কিনা দাম। তো বেচা দামটো কিমান হ'ল 1200 টকা, ৰাইট। তো 1200 টকা যদি বেচা দাম হয়, আৰু কিনা দামটো কিমান 900 টকা, হয়নে নাই। তো কিনা দামটো 900 টকা। এতিয়া মাইনাছ কৰিলে আমি কিমান পাম চোৱা, 300 টকা পাইছিলোঁ আমি। তো এতিয়া লাভৰ শতাংশ আমি কেনেকৈ উলিয়াব পাৰোঁ, লাভৰ শতাংশটো হ'ল যিটো আমাৰ লাভ হয়, টোটেল লাভ। তো 300 টকা আমি টোটেল লাভ পালোঁ, আৰু ডিভাইডেড বাই কষ্ট প্ৰাইচ, মানে কিনা দামটো কিমান আছিল 900 টকা, আৰু ইনটু আমি কি কৰিব লাগে 100। তো 100 ইনটু কৰি দিলে আমাৰ ৰিজাল্টটো আহি যাব। চোৱা 0 কেঞ্চেল, 0 কেঞ্চেল। এতিয়া 3 9ৰ মাজত 3 বাৰ যাব, আৰু 3 একবাৰ যাব, 0 কেঞ্চেল, ওপৰত লিখি দিম আমি। তো 100/3 পালোঁ আমি। তো 100/3 যদি 100/3, অ'কে, ইয়াক যদি মই সমষ্টত কৰি লিখোঁ, তেতিয়াহ'লে কিমান লিখিব লাগিব 33/1/3।
তো এইটো লিখিব লাগিব মানে 100ৰে যদি আমি ডিভাইড কৰোঁ 3ৰে আমি এইটো লিখিব লাগিব তো এইটো পাৰ্চেণ্ট আমি পাই গ'লো 33.1 বাই 33/1/3%. তো এইটো আমাৰ কাৰেক্ট এনসাৰ আমি পাই গ'লো তো নেক্সট কোৱেশ্চনটো চাওঁ আমি তো নেক্সটত কি দিয়া হৈছে চাই লোৱা ওকে 2 নম্বৰ কোৱেশ্চনটো এৰি গ'লো ন তো 2 নম্বৰ কোৱেশ্চন এইটো আছিলে ওকে 2 নম্বৰ কোৱেশ্চনটো চাওঁ তো 2 নম্বৰ কোৱেশ্চনত আমাক কি দিয়া হৈছে চোৱাচোন চোৱা এজন মানুহে 5% লাভত এজন মানুহে 5% লাভত কি কৰিছে ঘড়ী এটা বিক্ৰী কৰিছে আৰু যদি তেও 200 টকাত ঘড়ীটো কিনা দাম আছিল 200 টকা ঘড়ীটোৰ কিনা দাম মানে কষ্ট প্ৰাইসটো কিমান আছে 200 টকা এতিয়া আৰু 5% লাভ ই কৰিলে তো 5% লাভ কৰিলে তেনেহলে এতিয়া বিক্ৰী দামটো উলিয়াব লাগে মানে সেল প্ৰাইসটো উলিয়াব লাগে এইটো হোৱাট ঠিক আছে তেতিয়া কথাটো হল তুমি যদি বস্তু এটা 100 টকাত কিনি লোৱা তো 100 টকাত কিনি লোৱাৰ পিছত লাভ যদি তোমাৰ 5 টকা হয় ঠিক আছে লাভ 5 টকা হৈ আছে 100 টকাৰ বস্তু এটা 5 টকাত লাভ হৈ আছে তেতিয়া হলে তুমি বস্তুটো কিমান টকাত বিক্ৰী কৰিবা 105 টকাত নিশ্চয় বিক্ৰী কৰিব লাগিব এতিয়া 1 টকাত যদি কিনিলা হয় তেতিয়া হলে 105 ওকে 105 ডিভাইডেড বাই 100 টকা হয় ন এতিয়া 200 টকাত তুমি বস্তুটো কিনিছা তেতিয়া হলে 105 ডিভাইডেড বাই 100 ইনটু ওকে ডিভাইডেড বাই 100 into 200 okay into 200 এটা ক্যান্সেল কৰি দিয়া 0 0 ক্যান্সেল 0 0 ক্যান্সেল এতিয়া 2 into 105 okay 2 into so 2 into কিমান কৰিব লাগিব 2 into কৰিব লাগে 105 তো 2 into 105 equal to 210 পাই যাম আমি তো 210 that will be our correct answer no তো এইটো आंसर কোড দিয়া আছে এইটো आंसर আমাক দিয়া আছে 210 okay এইটো বি নম্বৰ অপচন দি আছে তো বি ইজ আওয়ার কারেক্ট आंसर তো নেক্সট কোশ্চেন তো চাও তো এইটো তো কৰা হৈছে তো 4 নম্বৰ কোশ্চেনটো তো 4 নম্বৰ কোশ্চেনত কি দিয়া হৈছে এজন ব্যক্তিয়ে সাইকেল এটা 500 টকা 550 টকাত কি কৰিছে সাইকেল এটা ই 550 টকা সাইকেল এটা ই কিনিলে মানে ক্ৰয় কৰিলে যাতে টকাত ওকে কিমান টকাত বিক্ৰী কৰিব এটা কিমান টকাত বিক্ৰী কৰিব তাৰ মানে সেল প্ৰাইস ঠিক আছে কিমান টকাত বিক্ৰী কৰিব যাতে ইয়াৰ 10% লাভ হয় 10% লাভৰ কাৰণে ই বিক্ৰী কৰিব লাগিব সো আমি সোৱা কেনেকৈ উলিয়াম 100 টকাৰ বস্তু এটা কিমান টকাত লাভত বিক্ৰী কৰি আছে 10% লাভ 10% প্ৰফিটত বিক্ৰী কৰি আছে প্ৰফিট 10% তো তেতিয়া হলে কিমান টকাত বিক্ৰী কৰিব লাগিব 110 টকাত হয় না নাই তো 110 টকাত বিক্ৰী কৰি আছো 1 টকাৰ বস্তু যদি থাকিলে হয় তেতিয়া হলে কিমান টকাত বিক্ৰী কৰিম আমি 110 divided by 100 টকা হয় না এতিয়া 550 টকাৰ বস্তু 550 টকাৰ বস্তু এটা কিমান টকাত বিক্ৰী কৰিবা তো 110 divided by 100 into কি কৰিব লাগিব 550 হয় না এটা 0 0 ক্যান্সেল 0 0 ক্যান্সেল ঠিক আছে এটা 11 into 55 কৰি দিয়া তো 11 into 55 কিমান হয় সো 5 11 যা 55 তাৰ পিছত 5 11 যা 55 এডিশন কৰাৰ পিছত কিমান পাম আমি সো 5 তাৰ পিছত 0 হাতত 1 আৰু ইফালে 6 সো 605 তো 605 that will be our correct answer তো 605 এই নম্বৰ অপচনতে দি আছে a is our correct answer next question okay এইখন তো এইটো কোশ্চেনত আমাক কি বুলি দিয়া আছে চোৱাচোন তো এইটো কোশ্চেনত কি কৈছে দোকানী এজনে কি কৰিছে এখন কিতাপ 500 টকাত বিক্ৰী কৰাত তাৰ লোকসান হয় 500 টকাত বিক্ৰী কৰাৰ পিছত ইয়াৰ লস হৈছে ঠিক আছে তো লস ইকুৱেল টু কি আছিল লস ইকুৱেল টু আছিল তোমাৰ লস ইকুৱেল টু কস্ট প্ৰাইস মাইনাস সেল প্ৰাইস তো এইটো আছিল ঠিক আছে তো ইখিনি হল তো তাৰ পিছত কি হৈছে যদি তেও 700 টকাত বিক্ৰী কৰে তেন্তে 700 টকাত বিক্ৰী কৰে তেন্তে তাৰ 3 গুণ বেছি লাভ হয় লোকসানৰ 3 গুণ বেছি লাভ হয় ঠিক আছে এতিয়া ইয়াৰ কিনা দামখন উলিয়াব লাগে তো সোয়া এইখিনি পৰা আমি কিমান পাম কস্ট প্ৰাইসটো আমাক দিয়া নাই তো সেল প্ৰাইসটো কিমান দিয়া আছে 500 টকা তো এইটো লিখি লও আমি তো 500 টকা 500 টকা ওকে 500 টকা 500 rupees ওকে 500 rupees হৈ গল এতিয়া মেইন কথাটো হৈছে তা আমাৰ যেটো লাভ হ'ব হয় না 3 গুণ বেছি লাভ তো লাভটো ইকুৱেল টু কি পাম আমি লাভ ইকুৱেল টু আমি পাম যে সেল প্ৰাইস মাইনাস কস্ট প্ৰাইস তো সেল প্ৰাইসটো কিমান 700 rupees মাইনাস কি আছে কস্ট প্ৰাইস হয় না
তো লাভ এতিয়া লাভটো কিমান দিয়া আছে আমাক কৈছে লাভটো হৈছে লোকসানৰ 3 গুণ বেছি তো লোকসানৰ 3 গুণ বেছি মানে 3 ইনটু লোকসান মানে কি আছিল কষ্ট প্ৰাইস minus 500 rupees equal to 700 minus cost price তো এইখিনি পাম আমি হয় না তো এইটো আমি সলভ কৰি দিলে আমাৰ ৰিজাল্ট উলিয়ে যাব কেনেকৈ সলভ কৰিব পাৰি সো 3 ৰে মাল্টিপ্লাই কৰি দিয়া cost price ওকে তো এইটো cost price লিখিব লাগিব cp minus 3 into 500 1500 হয় না তো equal to 700 minus cost price okay cost price to a2 ইফালে আনিম আৰু a2 ইফালে লৈ যাম ঠিক আছে তো এটো মাইনাস আছে ইফালে আইলে প্লাস হৈ যাব আৰু 3 লগত প্লাস হলে 4 cp পাম আমি ইফালে ইকুৱেল টু এটো ইফালে গলে প্লাস হৈ যাব তো 700 plus 500 2200 হয় ন যেতিয়া cp ইকুৱেল টু কিমান পাম আমি cp ইকুৱেল টু 2200 divided by 4 চাৰিটা কেনসেল আউট কৰিলে কিমান পাম তো 22 ৰ মাজত 5 টাইমছ যাব 2 কেৰি থাকে 20 ৰ মাজত কিমান টাইমছ গল 5 টাইমছ কৈছে 0 এটা আছে কেনসেল কৰি ওপৰ দি দিয়া তো 550 ঠিক আছে তো 550 that will be our correct answer তো 550 এখানেতে আমি কিমান পালো 550 তো 550 to code আছে answerত তো 550 c number of root আছে so c will be our correct answer তো এখানে লৈকে আছিল আজিৰ কোশ্চেন কেটা সো তোমালোকৰ যদি কিবা ডাউট থাকে তেনেহলে তোমালোকে কোশ্চেন কৰি আমাক জনাব পাৰা তো কমেন্ট বক্সত যদি কমেন্ট কৰিব বিচাৰা তোমালোকে কমেন্ট কৰি আমাক যদি কিবা ডাউট থাকে হুদিব পাৰা আমি নিশ্চয় তোমালোকক হেল্প কৰিবলৈ যত্ন কৰিম তো থ্যাংক ইউ গাইজ ফৰ ওয়াচিং দিস ভিডিও see you once again